পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? মই ভালেই আছোঁ। আজি আমি এফালে যাম, ভাবিলোঁ এটা ভ্লগ বনাওঁ। আজি আমি ৰামদেৱ মন্দিৰ চাবলৈ যাম। নতুনকৈ বনাইছে হাতীগড়ত চাবলৈ যাম। ভাবিলোঁ আপোনালোকৰ লগতে লৈ যাওঁ। আপোনালোকে যদি তাত যোৱা নাই যাব, লক্ষণ চাওঁ। এয়া পালোহি। ইমান ধুনীয়া মন্দিৰ দেখিছে। আপোনালোক যদি অহা নাই আহিব দেই। মই আপোনাৰ ভিতৰত কি আছে দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক।